সৰুৰে পৰা বহুত টিভি চিৰিয়েল এণ্ড মুভিজত এলিয়েনৰ কথা দেখি আহিছোঁ আৰু এলিয়েনৰ প্ৰতি পাৰ্চনেলি মোৰ বহুত ইণ্টাৰেষ্ট আছে আৰু কিউৰিচিটি আছে, হয়তো আপোনালোকৰো আছে। চ' সঁচাকৈ এলিয়েন এক্সিষ্ট কৰে নে নাই আৰু আমাৰ বাহিৰেও বেলেগ প্লেনেটছত আদাৰ চিভিলাইজেশ্যন আছে নে নাই। অভাৰ দ্য টাইম চাইণ্টিষ্টে বহুত ছিগনেল ৰিচিভ কৰিছে, বাট তাৰ ভিতৰত ৱাও ছিগনেল এটা বহুত ইউনিক এণ্ড ষ্ট্ৰেঞ্জ ছিগনেল হয়। 15 আগষ্ট ইয়াৰ 1977 US-ৰ অহিটো ইউনিভাৰ্চিটিৰ বিগ ইয়াৰ ৰেডিঅ' টেলিস্কোপে এটা ছিগনেল ডিটেক্ট কৰিছিল আৰু তেতিয়া এষ্ট্ৰনমাৰ আছিল জেৰী আৰ এহমান। তেওঁ এই ছিগনেলটো ৰিভিউ কৰি আছিল আৰু এই ছিগনেলৰ ছিকুৱেঞ্চটো 72 ছেকেণ্ডলৈকে পোৱা হৈছিল আৰু তেওঁ এই ছিগনেলটো ডিকোড কৰি ছাইডত ৱাও বুলি লিখি দিছিল। বাট এই ছিগনেলটো ক'ৰ পৰা আহিছিল আমি এতিয়াও একো ক্লু নাপালোঁ আৰু সেই ছিগনেলটো জাষ্ট নামত ৱাও হৈ থাকিলে আৰু সেই ছিগনেলটো এতিয়াও আমাৰ বাবে মিষ্ট্ৰি হৈ আছে। চ' আজিৰ ডেটত যদি আমি ষ্টেটাছ চাওঁ, আমি ক্লিয়াৰলি দেখি আছোঁ যে আমি অকলে আছোঁ। আমাৰ বাহিৰে আৰু বেলেগ এলিয়েন বা চিভিলাইজেশ্যনৰ এভিডেঞ্চ আমি পোৱা নাই। আমাৰ আৰ্থৰ অলমষ্ট 4 বিলিয়ন ইয়াৰ্ছ হৈ গ'ল, বাট আজিলৈ আমি এলিয়েন বা আদাৰ চিভিলাইজেশ্যনৰ একো এভিডেঞ্চ পোৱা নাই। আমাৰ হাতত জিৰ' ইনফৰমেশ্যন আছে। চ' মেইন কুৱেশ্যনটো হ'ল যে এলিয়েন আছে নে নাই। আমি যদি মেথামেটিকেলি চাওঁ, আমি যদি ড্ৰেগ ইকুৱেশ্যনৰ হিচাপত চাওঁ, তেতিয়াহ'লে ডেফিনেটলি বহুত এলিয়েন থাকিব লাগে। আমি এটলিষ্ট অবজাৰ্ভেবল ইউনিভাৰ্ছৰ যদি চেম্পল লওঁ, মানে আমি যিখিনি ইউনিভাৰ্ছ অবজাৰ্ভ কৰিব পাৰি আছোঁ তাৰো যদি চেম্পল লওঁ, তেতিয়াও এটলিষ্ট 10,000তকৈ বেছি এলিয়েন বা চিভিলাইজেশ্যন থকাৰ আমাৰ হাতত পচিবিলিটিজ থাকিব লাগে। বাট আমি এলিয়েন বা আদাৰ চিভিলাইজেশ্যন কিয় বিচাৰি পোৱা নাই আৰু সঁচাকৈ যদি এলিয়েন আছে আমাক কিয় বিচাৰি অহা নাই, তাৰ বাবে আমি এটা কনচেপ্ট জানিব লাগিব যে ডিপ স্পেচ নেটৱৰ্ক কি হয় আৰু স্পেচত কমিউনিকেশ্যন কেনেকৈ কৰা হয়। কাৰণ কোৱা হয় ইন স্পেচ ন' ওৱান কেন হিয়াৰ ইয়ৰ স্ক্ৰীম। চ' ডিপ স্পেচত কমিউনিকেশ্যন কেনেকৈ কৰা হয় আৰু ডিপ স্পেচ নেটৱৰ্ক কি হয়, এই গোটেইখিনি কনচেপ্ট আমি একদম চিম্পল ৱেত বুজি লোৱা হওক, তেতিয়া আমি গম পাম যে আমি এলিয়েন কিয় বিচাৰি পোৱা নাই। যিকোনো প্ৰব্লেম এটা বুজাৰ আগতে আমি যদি ফিজিক্সটো বুজি লওঁ, তেতিয়াহ'লে আমাৰ বাবে বুজাত বহুত চিম্পল হৈ যায়। আৰু কমিউনিকেশ্যন এণ্ড ডিষ্টেঞ্চৰ কথা যদি মই কওঁ, দুয়োটাই ৰেলিভেণ্ট হয়। আমি কমিউনিকেশ্যন তাতহে কৰোঁ য'ত ডিষ্টেঞ্চ থাকে, আৰু আমি পৃথিৱীৰ ভিতৰত যিখিনি ডিষ্টেঞ্চ আছে তাত আমি কমিউনিকেশ্যন ফুল্লি ডেভেলপ কৰিছোঁ, তাত কোনো কুৱেশ্যন নাই। বাট আমি যদি পৃথিৱীৰ বাহিৰত যাওঁ, মানে আমি যদি ইউনিভাৰ্ছত যাওঁ, তেতিয়াহ'লে আমাৰ ডিষ্টেঞ্চ বহুত বেছি হৈ যায়। আমাৰ ইউনিভাৰ্ছখন বহুত বেছি ডাঙৰ হয়, ষ্টুপিডলি হিউজ হয়, যিটো আমাৰ হিউমেন ব্ৰেইনে কম্প্ৰিহেণ্ড কৰিব নোৱাৰে, যিটো ডিষ্টেঞ্চ আমাৰ হিউমেন ব্ৰেইনে একচেপ্ট কৰিব নোৱাৰে। ফৰ এক্সাম্পল, মই যদি আপোনাক 100 কিলোমিটাৰ ডিষ্টেঞ্চৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ ব্ৰেইনে আৰামছে কেলকুলেট কৰিব পাৰিব। দেন মই যদি 1000 কিলোমিটাৰ ডিষ্টেঞ্চৰ কথা কওঁ, তেতিয়াও আমাৰ ব্ৰেইনে আৰামছে কেলকুলেট কৰিব পাৰিব। দেন মই যদি কওঁ 12,800 কিলোমিটাৰ, যিটো আমাৰ আৰ্থৰ ডায়মিটাৰ ডিষ্টেঞ্চ হয়, তেতিয়াও আমাৰ ব্ৰেইনে এটা অনুমান লগাব পাৰিব যে কিমানখিনি ডিষ্টেঞ্চ হয়। দেন মই যদি তাৰ আগত যাওঁ আৰু কওঁ 3,84,000 কিলোমিটাৰ, তেতিয়াহ'লে আমাৰ ব্ৰেইনে কেলকুলেশ্যন কৰিব অলপ টান হ'ব, কাৰণ সেই ডিষ্টেঞ্চটো আমি দেখা নাই, আৰু সেইটো হ'ল আমাৰ আৰ্থৰ পৰা মুনলৈকে ডিষ্টেঞ্চটো। আৰু এইটো ডিষ্টেঞ্চত আমাৰ বাবে কমিউনিকেশ্যন কৰাটো এটা মষ্ট চেলেঞ্জিং ফেক্টৰ হৈ যায়। আৰু আমি কমিউনিকেশ্যন কাক কৰিম? আমি জাষ্ট ছিগনেল পঠাব লাগিব, যাতে এলিয়েন বা আদাৰ চিভিলাইজেশ্যন যদি আছে সেই ছিগনেলটো ডিটেক্ট কৰিব পাৰে। আৰু আমিও কমিউনিকেশ্যন বেছ বনাব লাগিব, যাতে এলিয়েনে যদি ৰিভাৰ্ছ ছিগনেল পঠায় বা এলিয়েনে যদি ফ্ৰেছ ছিগনেলো পঠায়, আমি যাতে ডিটেক্ট কৰিব পাৰোঁ। আৰু আমাৰ পৃথিৱীখন যিহেতু ৰ'টেট হৈ থাকে, চ' আমি চব ছাইডৰ পৰা ছিগনেলটো যাতে ডিটেক্ট কৰিব পাৰোঁ, তেনেকুৱা কমিউনিকেশ্যন বেছ আমি বনাব লাগিব। আৰু সেইকাৰণে নাছাই 3টা ছাইট চুজ কৰিছিলে: গোল্ডষ্টন কেলিফৰ্ণিয়া, মাদ্ৰিদ স্পেইন আৰু কেনবেৰা অষ্ট্ৰেলিয়া। এই 3টা জেগাত 70 মিটাৰ হাইটৰ, মানে 5 ছতলা বিল্ডিং মান ওখ ডাঙৰ ডাঙৰ ছেটেলাইট ডিস্কৰ কমিউনিকেশ্যন বেছ বনোৱা হৈছিলে। আৰু এই ছাইটকেইটা এটাই আনটোৰ পৰা 120 ডিগ্ৰী এপাৰ্টত ৰখা হৈছে, যাতে আমাৰ পৃথিৱীখন ছ'লাৰ ছিষ্টেমৰ যিকোনো পজিশ্যনতে নাথাকক কিয়, আমি যাতে 24 আৱাৰ ছিগনেল ডিটেক্ট কৰি থাকিব পাৰোঁ। আৰু এই ছাইটকেইটা ৰেডিঅ' চাইলেণ্ট জ'নত বনোৱা হৈছে, যাতে আশে পাশে আৰু বেলেগ কমিউনিকেশ্যন বেছ নাথাকে, কাৰণ ছিগনেলত নইজ বহুত থাকে, যাতে আমি নইজ টু ছিগনেল ৰেচিঅ' বহুত কমাব পাৰোঁ, ছিগনেলটো যাতে আমি ক্লিয়াৰলি ডিটেক্ট কৰিব পাৰোঁ। বাট ইমানখিনি কৰাৰ পিছতো আমাৰ তাত ফিজিকেল ল' বেৰিয়াৰ আৰু বহুত আহি যায়। সেইটো হ'ল পাৱাৰ ড্ৰপ অভাৰ ডিষ্টেঞ্চ, যাক ইনভাৰ্ছ স্কুৱেৰ ল' বুলিও কোৱা হয়। মানে কি হয়, ডিষ্টেঞ্চ যিমানে বেছি হৈ যায়, সিমানে ছিগনেল এটাৰ পাৱাৰ কমি যায়। ফৰ এক্সাম্পল, আমি যদি মাৰ্চলৈকে এটা ছিগনেল পঠাওঁ, 100 ৱাটৰ এটা যদি ছিগনেল পঠাওঁ, সেইটো পাৰ ইউনিট 25 ৱাট কমি কমি গৈ থাকিব। আৰু মাৰ্চ পোৱালৈকে সেই ছিগনেলটো ইমানে কম হৈ যাব যে আমি মাৰ্চত যদি সেই ছিগনেলটো ডিটেক্ট কৰিব লাগে, তেতিয়াহ'লে আমি পৃথিৱীতকৈও ডাঙৰ ছেটেলাইট ডিস্ক লগাব লাগিব, তেতিয়াহে আমি সেই ছিগনেলটো ডিটেক্ট কৰিব পাৰিম। নেক্সট ফিজিকেল ল' বেৰিয়াৰৰ কথা যদি আমি কওঁ, সেইটো হ'ল টাইম। ডিষ্টেঞ্চ যিমানে বেছি হয়, সিমানে টাইম বেৰিয়াৰ আহি যায় আৰু ইউনিভাৰ্ছত ডিছপ্লেচমেণ্ট হয়। মানে কি, আমি যদি 1000 লাইট ইয়াৰ্ছ দূৰত চাওঁ, তেতিয়া আমি 1000 লাইট ইয়াৰ্ছ ইন পাষ্ট দেখা পাম। মানে আজিৰ ডেটত তাত কি হৈছে আমি সেইটো কেতিয়াও ক'ব নোৱাৰিম, কাৰণ আমাৰ ইউনিভাৰ্ছৰ চাইজ এণ্ড স্কেল ইমানে ডাঙৰ হয় যে আমি সেইটো নাম্বাৰত ডেছক্ৰাইব কৰিব কেতিয়াও নোৱাৰোঁ। আৰু আমি জানো যে স্পীড অফ লাইট ফাণ্ডামেণ্টেল লিমিট অফ এভৰিথিং হয়। চ' আমাৰ যিখিনি অবজাৰ্ভেবল ইউনিভাৰ্ছ আছে, তাত যদি আমি ফুল স্পীড অফ লাইটত এটা ৰাউণ্ড লগাব যাওঁ, তেতিয়াও আমাৰ বিলিয়ন ইয়াৰ্ছ লাগি যাব। আৰু এলিয়েন বা আদাৰ চিভিলাইজেশ্যন যদি আছে, তেতিয়াও ছেম ল' এপ্লাই হ'ব। চ' আমি পৃথিৱীত থাকি পিনে আমি এলিয়েন বা আদাৰ চিভিলাইজেশ্যন কেতিয়াও বিচাৰি নাপাম।
চ' টিল নাও এই ইউনিভাৰ্চত আমি আছোঁ, আমি এলন আছোঁ আৰু আমাৰ এক্সিষ্টেঞ্চটো আমি ৰাখিবৰ কাৰণে ইন ফিউচাৰ আমি কলনাইজ কৰিবই লাগিব বেলেগ প্লেনেটলৈ। আমি পৃথিৱীত যেনেকৈ কলনাইজ কৰিলোঁ তেনেদৰে আমি বেলেগ প্লেনেটত মুভ অন কৰিব লাগিব আৰু কলনাইজ কৰিব লাগিব। তেতিয়া হয়তো আমি ইন ফিউচাৰ এলিয়েন বা আদাৰ চিভিলাইজেশ্যন এক্সিষ্টেঞ্চ পোৱাৰ চান্সেছ থাকি যাব। চ' এইটোৱে এটা ভিডিঅ' আছিল মোৰ এলিয়েনৰ ওপৰত। গোটেইখিনি এনচাৰ হয়তো আপোনালোকে পাই গ'ল যে এলিয়েন কিয় নাই। নেক্সট আকৌ লগ পাম এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈকে। টিল দেন বাই বাই।